জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ উদীয়মান অভিনেতা মৃগাংক বৰ্মন এজন সুন্দৰ অভিনেতা, এজন উজ্জ্বল সপোনৰ মানুহ। আজি তেওঁ আমাৰ মাজত নাই। তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ অসম কঁপাই তুলিছে। দিন দুপৰতে গুৱাহাটীৰ বৰচুকৰ এখন হোটেলত মৃগাংকক চুৰিৰে আক্ৰমণ কৰে ৰাজু আলী নামৰ এজন ব্যক্তিয়ে। কাৰণ মাথো এটাই, প্ৰেমজনিত মনোমালিন্য। আক্ৰমণৰ পাছতে হত্যাকাৰী বাইকেৰে পলাই যায়, কিন্তু সঁচা মৃত্যু তাৰ পাছত আৰম্ভ হয়। তেজেৰে লটপাট হৈ সহায় বিচাৰিছিল মৃগাংকই, এজন মানুহকো মাতিছিল, হাত মেলিছিল, সহায় বিচাৰিছিল, কিন্তু কোনেও সহায় নকৰিল। কোনোবাই যদি সেই সময়ত তেওঁক চিকিৎসালয়লৈ লৈ গ'লহেঁতেন, হয়তো আজিও তেওঁ আমাৰ মাজত জীয়াই থাকিলহেঁতেন। কিন্তু মৃত্যুৰ সময়তো সমাজে মাথো চাই থাকিল, ভিডিঅ' তুলিলে, লাইভ দিলে, কিন্তু সহায় নিদিলে। মানৱতা হেৰাই গৈছে, সহানুভূতি এখন স্মৃতি হৈ পৰিছে। মৃগাংক বৰ্মনে মৃত্যুৰ আগমুহূৰ্তলৈকে মানুহৰ পৰা সহায় বিচাৰিছিল, কিন্তু তেওঁৰ ওচৰেদি মানুহে পাৰ হৈ গৈছিল, সহানুভূতি নহয়। এতিয়াও সময় আছে, সমাজ সজাগ হওক, মানুহ হ'বলৈ শিকক, অন্য এজন মৃগাংক মৰি নাযাওক। সহানুভূতি আৰু মানৱতা, এইবোৰে মানুহৰ আচল পৰিচয়।